গোলাঘাট জিলাৰ উৰিয়ামঘাট ৰংজালী নগৰ জয়ন্তীপুৰৰ যে উৰিয়ামঘাট ৰেংমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ইয়াত কাৰ্যালয় আছে। আমি ইয়াতে এটা বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো জাতিৰ পিতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ অবক্ষ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰাৰ কথা মই বহুত দিনৰ পৰাই চিন্তা কৰিছিলোঁ আৰু আজি আমি ইয়াৰ যে আধাৰশিলাৰ শুভাৰম্ভ আজি কৰিছোঁ। ইয়াত গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি নীলেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া আছিল আৰু ৰেংমা আঞ্চলিক ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যনৰ কোষাধ্যক্ষ দনেশ্বৰ বসুমতাৰী আৰু বড়োলেণ্ড ৰাদাব আৰু ৰাইজিং বড়োলেণ্ডৰ সংবাদ সেৱক দেৰহাছাৰ নাৰ্জাৰী উপস্থিত আছিল আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াৰ যোগেদি আজি আমি শুভাৰম্ভ কৰিছোঁ। গতিকে মই ভাবিছোঁ আমি কম দিনৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ কাম কৰি অহা 10, 11, 12 জানুৱাৰী 2023 তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ জয়ন্তীপুৰ ৰংজালী নগৰত যি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব, এই বাৰ্ষিক অধিৱেশনৰ যোগেদি আমি আমাৰ অতিথিসকলৰ দ্বাৰা এই অবক্ষ প্ৰতিমূৰ্তিটো বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আমি উন্মোচন কৰাৰ কথা চিন্তা কৰিছোঁ। আৰু এই অধিৱেশনত যিহেতু পিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া, বড়ো কছাৰী সাহিত্য শাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসমূহৰ নেতৃবৃন্দ ইয়াত উপস্থিত থাকিব। গতিকে এই কামটো মই কৰিবলৈ পাই বা নিজে কৰিবলৈ আগবাঢ়ি মই নিজকে ধন্য মানিছোঁ। আশা কৰিছোঁ আমি বাস্তৱত এই কামটো সফল কৰিব পাৰিম। আজি আমাৰ বাবে বহুত ভাল লগা বিষয়। আমাৰ জয়ন্তীপুৰ ৰংজালী নগৰত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি ইয়াত অবক্ষ প্ৰতিমূৰ্তি ইয়াত স্থাপন হ'বলৈ গৈ আছে। আমাৰ BKWAC বড়ো কছাৰী সাহিত্য শাসিত আমাৰ এই কাউন্সিলৰ আমাৰ সন্মানীয় EM মুছে প্ৰদীপ স্বৰ্গাৰীদেৱৰ নেতৃত্বত তেখেতৰ প্ৰচেষ্টাত আমাৰ ইয়াত আজি বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ অবক্ষ প্ৰতিমূৰ্তি ইয়াত স্থাপন হ'ব। আজি ইয়াত আমি শুভাৰম্ভ কৰিছোঁ। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত দিনীয়া আমাৰ এটা সপোন, আমাৰ এই অঞ্চলত আমাৰ বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ইয়াত কোনো প্ৰতিমূৰ্তি নাছিল। সেয়ে আজি তেখেতে নিজৰ প্ৰচেষ্টাত আমাৰ এই ৰংজালী নগৰ জয়ন্তীপুৰত য'ত আমাৰ 40তম আমাৰ গোলাঘাট জিলা সমিতিৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশন হ'ব, এই স্থানৰ কাষতে তেখেতে এই অবক্ষ প্ৰতিমূৰ্তি তেখেতে নিৰ্মাণ কৰিবলৈ আজি শুভাৰম্ভ কৰিছে। তেখেতক আমি গোলাঘাট জিলা সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ।